হাই গাইজ, আজিলৈ মোৰ ভিডিঅ'টো যথেষ্ট সৰু হ'লেও জানিব লগা কথা আৰু বহুতে জানে আৰু বহুতে নাজানে। আৰু যিসকলে জানে সেইসকলে এই ভিডিঅ'টো চাব নালাগে আৰু যিসকলে নাজানে সেইসকলে এই ভিডিঅ'টো চাওক আৰু চোৱাটো মই প্ৰয়োজন বুলি ভাবোঁ। সাধাৰণতে যিবোৰ মেডিকেলৰ গাড়ী আছে বা যিবোৰ এম্বুলেন্স আছে, এই এম্বুলেন্সবোৰত সেই এম্বুলেন্স শব্দটো ওলোটাকৈ লিখাই থাকে। এই এম্বুলেন্স শব্দটো কিয় ওলোটাকৈ লিখাই থাকে? তো বলক ইয়াৰ আৰু ৰহস্য উদ্ঘাটন কৰোঁ। আৰু এই এম্বুলেন্স শব্দটো এইকাৰণে ওলোটাকৈ লিখাই থাকে, যেতিয়া এম্বুলেন্স এখনে ৰোগী কঢ়িয়াই নি থাকে আৰু তাৰ আগত যিবোৰ গাড়ী যাই থাকে, সেই গাড়ীৰ ড্ৰাইভাৰসকলে যাতে আইনাত দেখিলে গম পায় যে পিছৰ পৰা এম্বুলেন্স আহি আছে আৰু এই এম্বুলেন্সখন যাতে যাবৰ বাবে সেই আগৰ ড্ৰাইভাৰসকলে যাতে ৰাস্তাটো এৰি দিব পাৰে আৰু যাতে সেই এম্বুলেন্সখন সুন্দৰভাৱে পাৰ হৈ যাব পাৰে। তো এইভাৱে সেই এম্বুলেন্স শব্দটো ওলোটাকৈ লিখাই থাকে। আৰু যেতিয়া আপুনি সন্মুখৰ পৰাই চাব সেই এম্বুলেন্স শব্দটো, কিন্তু তেতিয়া সম্পূৰ্ণ ওলোটা দেখিব। যেতিয়াহে আপুনি সেই গাড়ীৰ আইনাত চাব তেতিয়া সেই এম্বুলেন্স শব্দটো সম্পূৰ্ণ স্পষ্টকৈ দেখা পাব। তো এইটো আছিল ভিডিঅ'টো, যথেষ্ট সৰু হ'লেও কিন্তু জানিব লগা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।